প্ৰতি বছৰে লাখ লাখ মানুহে ব্ৰহ্মপুত্ৰ বানপানীৰ কাৰণে ঘৰ বাৰী সা সম্পত্তি ইত্যাদিসমূহ হেৰুৱায়। কিন্তু আপোনালোকে জানেনে, এই নদীখন কোনোবা দিনা হয়তো শুকাই একেবাৰে নোহোৱা হৈ যাব আছে। ব্ৰহ্মপুত্ৰ নদী কেৱল পানীৰ সোঁত নহয়, ই আমাৰ জীৱন, আমাৰ কৃষি, আমাৰ সংস্কৃতি আৰু আমাৰ পৰিচয়। কিন্তু আজি এই নদী ভয়ংকৰ সংকটত। জলবায়ু পৰিৱৰ্তনে ব্ৰহ্মপুত্ৰৰ ৰূপ দিনক দিনে সলনি কৰি আছে। শীতকালত একেবাৰে শুকান, বাৰিষাত প্ৰলয়ৰ ঢৌ আৰু প্ৰতি বছৰে বাঢ়ি অহা গৰাখহনীয়া। আপুনি যদি অসম আৰু ব্ৰহ্মপুত্ৰৰ ভৱিষ্যতৰ প্ৰতি সঁচাকৈ চিন্তিত, তেন্তে ভিডিঅ'টো শেষলৈকে চাওক আৰু শ্বেয়াৰ কৰক আপোনাৰ বন্ধু-বান্ধৱীলৈ। হিমালয়ৰ হিমবাহবোৰ ব্ৰহ্মপুত্ৰ নদীৰ মুখ্য পানীৰ উৎস। এই হিমবাহবোৰ দিনক দিনে দ্ৰুতগতিত গলিবলৈ ধৰিছে, কাৰণ এই গোলকীয় তাপমান ক্ৰমে বৃদ্ধি পাই আহিছে। এই হিমবাহৰ গলনে প্ৰথমতে নদীৰ পানীৰ পৰিমাণ বৃদ্ধি কৰে, কিন্তু দীঘলীয়াভাৱে হিমবাহৰ গতি সলনি হোৱাৰ ফলত শুকান মনচুনত পানীৰ পৰিমাণ হ্ৰাস পোৱাৰ আশংকা বৃদ্ধি কৰে। বৈজ্ঞানিক মডেলসমূহে অভাস দিছে, ভাৰতৰ দক্ষিণ পশ্চিম মনচুন অহা আগেয়ে অধিক বাৰিষা হ'ব, কিন্তু লগতে জলবায়ু অতি অস্থিৰ হ'ব। বৰষুণ হঠাৎ অতি বেছি পৰিমাণত নামিব, তাৰ পিছত দীঘলীয়া শুকান দিন আহিব। এই অস্থিৰ ধাৰণাই ব্ৰহ্মপুত্ৰ উপত্যকাত বাৰিষা আৰু খৰাং দুয়োৰে বিপদ বৃদ্ধি কৰে। কিন্তু সমস্যাটো কেৱল পানীৰ সোঁত বা বৰষুণৰ ধাৰণাত সীমাবদ্ধ নহয়। ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্ভৰশীল সম্পূৰ্ণ জীৱ বিচিত্ৰ আৰু আমাৰ মানৱ সমাজো একেবাৰে বহুমুখী চাপৰ সন্মুখীন হৈছে। ব্ৰহ্মপুত্ৰ জলাশয় বা বিলসমূহ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু নিয়ন্ত্ৰণৰ বাবে অতি গুৰুত্বপূৰ্ণ। অনাধিকাৰ প্ৰৱেশ, পথ নিৰ্মাণ আৰু পানীৰ পৰিমাণ হ্ৰাসৰ ফলত এই জলাশয়বোৰ সংকটত পৰিছে। ব্ৰহ্মপুত্ৰ পানীৰ ওপৰত নিৰ্ভৰশীল খেতিয়কসকলে সোঁতৰ ধাৰণাত পৰিৱৰ্তন, খৰাং বা বানপানী বৃদ্ধিৰ ফলত অভাৱ অনুভৱ কৰিছে। ইয়াৰ প্ৰভাৱত ফচলৰ উৎপাদন হ্ৰাস পাইছে আৰু খাদ্য সুৰক্ষা সংকটত দেখা দিছে। ব্ৰহ্মপুত্ৰত বিশেষকৈ অৰুণাচল প্ৰদেশত স্থাপিত জলবিদ্যুৎ প্ৰকল্পসমূহ নদীৰ সোঁতৰ পৰিৱৰ্তন আৰু বানপানীৰ প্ৰকোপত বিপদৰ সন্মুখীন হৈছে। এই পানীৰ উপলভ্যতাৰ সলনি আৰু বানপানীৰ প্ৰভাৱ বৃদ্ধিয়ে এই বান্ধবোৰৰ কাৰ্যক্ষমতা হ্ৰাস কৰিব পাৰে আৰু বিদ্যুৎ শক্তিৰ প্ৰকল্পবোৰক বিপদত পেলাব পাৰে। এই সকলো সমস্যাই স্পষ্ট কৰি দিয়ে ব্ৰহ্মপুত্ৰৰ ভৱিষ্যত অন্ধকাৰত ঢাক খাই গৈ আছে। কিন্তু সমস্যাৰ লগে লগে সমাধানো আছে, যদি আমি একেলগে সঠিক দিশত পদক্ষেপ লওঁ। সমাজভিত্তিক খাপ খোৱাত সক্ষমতা ব্যৱস্থা হিচাপে বন্যৰ আগজাননী প্ৰণালী, জলবায়ু সহনশীল কৃষি পদ্ধতি আৰু পানী ব্যৱস্থাপনা পদ্ধতি গ্ৰহণ কৰা হৈছে। বিপদ ঝুঁকি হ্ৰাসক কৃষি পৰিৱৰ্তনৰ সৈতে সংহত কৰিলেই কৃষিজীৱী সমাজৰ বাবে অধিক শক্তিশালী সমাধান হ'ব। মেংগ্ৰোভ আৰু জলাশয় পুনৰুদ্ধাৰে জলবায়ুৰ প্ৰভাৱ হ্ৰাস কৰিব পাৰে। আন্তঃৰাষ্ট্ৰীয় সহযোগিতা, চীন, ভাৰত আৰু বাংলাদেশৰ মাজত আঞ্চলিক সহযোগিতা ব্ৰহ্মপুত্ৰ উপত্যকাৰ সংহত পানী ব্যৱস্থাপনা, তথ্য বিনিময় আৰু সীমান্ত পাৰ বন্য নিয়ন্ত্ৰণৰ বাবে অত্যন্ত প্ৰয়োজনীয়। কাৰ্যকাৰী যৌথ ব্যৱস্থাপনা খাপ খোৱাত ক্ষমতা বৃদ্ধি কৰিব আৰু জলবিদ্যুৎ সংক্ৰান্ত বিপদ হ্ৰাস কৰিব। বিশ্বব্যাপী জলবায়ু কাৰ্যকলাপৰ সৈতে স্থানীয় আৰু আঞ্চলিক পদক্ষেপো একেলগে প্ৰয়োজনীয়, যাতে ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰিৱেশ, সমাজ আৰু অৰ্থনীতিৰ ভৱিষ্যত সুৰক্ষিত হয়। পৰিৱেশ সংৰক্ষণ, সমাজ কল্যাণ আৰু উন্নয়নক সমন্বয় কৰি সাজি তোলা নীতি, বৈজ্ঞানিক গৱেষণা আৰু সমাজৰ অংশগ্ৰহণে এই জটিল সমস্যা সমাধানৰ মুখ্য চাবিকাঠি। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। এনেধৰণৰ নতুন নতুন তথ্যসমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিয়ক।